এইটো মন্দিৰটো নতুনকৈ বনাই আছে। বহুত দিনৰ পুৰণি মন্দিৰ আছিলে, এতিয়া নতুনকৈ মন্দিৰটো বনাইছে, হোৱাগৈ নাই কমপ্লিট। ত' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। আৰু আজি 1 জানুৱাৰী, পোনপ্ৰথমে আপোনাক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি পুৱাই পুৱাই আমি যাম নতুন বছৰ বুলি মন্দিৰলৈ। এইফালে আছে মা, এইফালে আমাৰ খুৰা আছে আৰু বাবাও যাব আৰু আমাৰ এজনী ভাগিন আৰু সেইটো ভাইটি। আৰু আমি এতিয়া যাবলৈ ওলালোঁ মন্দিৰলৈ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বাটতে আহোঁতে আমি বান্দৰ দেখা পালোঁ। আমি এতিয়া মন্দিৰ পাই গ'লোহি আৰু আহি আছে এয়া মাহঁত। মন্দিৰটো বহুত পুৰণি হয়, বহুত দিনৰ, আৰু এতিয়া নতুনকৈ বনাই আছে মন্দিৰটো। প্ৰসাদ আগবঢ়াই আমি মন্দিৰত ফিল্ডখনত খাবলৈ আহিলোঁ। প্ৰসাদ খাবি? নিমখ অকণ সানিলেহে প্ৰসাদটো ভাল লাগে। ত' আমি ইয়াতে বহি দিলোঁ প্ৰসাদ খাবলৈ। মানে আমাৰ হৈ গ'ল, এতিয়া আমি যাবলৈ ওলালোঁ। প্ৰসাদ চসাদটো খালোঁ আৰু আকৌ এবাৰ আপোনালোকক নতুন বছৰৰ বহুত বহুত শুভকামনা জনালোঁ। নতুন বছৰটো যেন সদায় কুশলে যাওক, মংগলে যাওক আৰু বাই বাই এতিয়া।